ইতিমধ্যে আমি প্ৰায় 14,300 গৰাকী আৰক্ষী জোৱানক 2 বছৰত নিযুক্তি দিছোঁ আৰু অহা 11 মে তাৰিখে 6,000 প্ৰায় 6,500 আৰু নতুন জোৱানক নিযুক্তি দিয়া হ'ব। এই নিযুক্তি পৰ্বৰ প্ৰক্ৰিয়া হিচাপে প্ৰশিক্ষণৰ অন্তত আজি 1700তকৈ অধিক আনাম ব্ৰাঞ্চৰ জোৱানে পাছিং আউট পেৰেডত অংশগ্ৰহণ কৰিলে আৰু তেওঁলোক আজিৰ পৰা অসম আৰক্ষীৰ আনুষ্ঠানিক জোৱান হিচাপে স্বীকৃতি লৈ তেওঁলোকে নিজৰ কৰ্তব্য পথলৈ উভতি যাব। পাছিং আউট পেৰেড মে মাহত 11 মেত অসমত 51,000 নতুন নিযুক্তি হ'ব। তাৰে প্ৰায় 6,000 আৰক্ষী আৰু ফৰেষ্টৰ জোৱান থাকিব। পুলিচ একাডেমীৰ এটা বিল্ডিংটো ইতিমধ্যে কমপ্লিট হৈ আছে। নতুন বিল্ডিংটো আমি ভাবোঁ যে এই বছৰত সম্পূৰ্ণ হৈ যাব আৰু তাৰ পিছত আমাৰ কোৱাৰ্টাৰসমূহত আমি গুৰুত্ব দিম যাতে পুৰণা কোৱাৰ্টাৰখিনিৰ জেগাত আমি ৰেচিডেঞ্চিয়েল ব্লক বনাব পাৰোঁ। আজি ৰাষ্ট্ৰপতি মহোদয় আহিব। আমি সকলোৱে তেখেতক আদৰণি জনাম। আজি তেখেতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিব। অহাকালি গজ উৎসৱত অংশগ্ৰহণ কৰিব। উভতি গৈ তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জুবলিত অংশগ্ৰহণ কৰিব। অহাকালি 8 তাৰিখে তেজপুৰত এয়াৰফ'ৰ্চত তেখেতে নিজৰ সেনাবাহিনীৰ কিছু কাৰ্যসূচীত অংশগ্ৰহণ কৰি 8 তাৰিখে দুপৰীয়া তেখেত উভতি যাব। এক প্ৰকাৰ 3-দিনীয়া কাৰ্যসূচীৰে তেওঁ অসমলৈ আহিছে। দ্বিতীয় অসম ভ্ৰমণ। আমি তেওঁক আজি স্বাগতম জনাম।